ডিয়াৰ ষ্টুডেণ্টছ, যোৱা ক্লাছত তোমালোকক পঢ়াইছিলোঁ ইনডিফিনিট আৰ্টিকল অৰ্থাৎ এ আৰু এন কেনেকৈ ব্যৱহাৰ কৰিবা। সেই ক্লাছত তোমালোকক পঢ়াইছিলোঁ। যিয়ে নহওক, তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, আগতে সেই ভিডিঅ'টো চাই ল'বা, পিছত এই ভিডিঅ'টো চাবা। নহ'লে এই ভিডিঅ'টো চাই সেই ভিডিঅ'টো চালেও হৈ যাব। যিয়ে নহওক, আজিৰ এই ক্লাছটো আৰম্ভ কৰিছোঁ। ডিফিনিট আৰ্টিকল। ডিফিনিট আৰ্টিকল কাক কয় চোৱা। ইয়াত কি দিয়া আছে? ডিফিনিট আৰ্টিকল অৰ্থাৎ অৰ্থাৎ ডিফিনিট আৰ্টিকল কি? ডিফিনিট আৰ্টিকল, আমি জানো আৰ্টিকল তিনিটা, এ এন ডি, অৰ্থাৎ এ আৰু এনক ইনডিফিনিট আৰ্টিকল বুলি কোৱা হয়, দাক ডিফিনিট আৰ্টিকল বুলি কোৱা হয়। ডিফিনিট আৰ্টিকল কাক কিয় কয়? ইয়াত দাক কিয় ডিফিনিট আৰ্টিকল বুলি কোৱা হয়? কাৰণ কি কৰে, ই নাউনৰ আগত বহি কি কৰে, আগত বহি নিৰ্দিষ্টকৈ বুজাই বাবে ইয়াক কি ডিফিনিট আৰ্টিকল বুলি কোৱা হয়। কি হয়? ই নাউনৰ আগত বহে আৰু কি কৰে, নিৰ্দিষ্টকৈ বুজাই বাবে ইয়াক ডিফিনিট আৰ্টিকল বুলি কোৱা হয়। ডিফিনিট আৰ্টিকল অৰ্থাৎ দাৰ ব্যৱহাৰ। তুমি দা কেনেকৈ ব্যৱহাৰ কৰিবা? নো দা গাৰ্ল, মই ছোৱালীজনী জানো। এতিয়া ইয়াত দা কিয় হ'ল চোৱা। কি কোৱা হৈছে? মই ছোৱালীজনীক জানো, অৰ্থাৎ নিৰ্দিষ্টকৈ দেখুওৱা হৈছে। ছোৱালীজনীক কি কোৱা হৈছে? নিৰ্দিষ্টকৈ। সেইকাৰণে ইয়াত কি হৈছে? দাৰ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ডিফিনিট আৰ্টিকলে কি কৰে? দা অৰ্থাৎ ডিফিনিট আৰ্টিকলে নিৰ্দিষ্ট বুজায়। আই ন' দি মেন হু ইজ ইন দি ৰুম, যে নেকি ৰুমত আছে। এতিয়া ইয়াত দা কি হৈছে চোৱা। ইয়াত কি কৰিছে? মই মানুহজনক জানো যে নেকি ৰুমত আছে। এতিয়া কথা হ'ল, এতিয়া নিৰ্দিষ্টকৈ বুজাইছে কাৰণে ইয়াত দাৰ ব্যৱহাৰ কৰা হৈছে। আই বট দি পেন য়েষ্টাৰডে, মই যোৱাকালি কলমটো কিনিছোঁ। এতিয়া চোৱা, মই কলমটো কিনিছোঁ। ইয়াত কি কৰা হৈছে? নিৰ্দিষ্টকৈ দেখুওৱা হৈছে। কলমটোৰ কথা কি কৰিছে? নিৰ্দিষ্টকৈ দেখাইছে বা কৈছে। সেইকাৰণে ইয়াত কি হৈছে? দাৰ ব্যৱহাৰ হৈছে। দ্বিতীয় কণ্ডিশ্যনটো চোৱা। কি দিয়া আছে? পইণ্ট নম্বৰ 2, সূৰ্য, চন্দ্ৰ, পৃথিৱী, আকাশ এইবোৰ সংখ্যাত মাথো এটাই। ইয়াৰ আগত দাৰ ব্যৱহাৰ কৰা হয়। দ্য আৰ্থ, ইয়াত মানে দ্য আৰ্থ ইজ ৰাউণ্ড। এতিয়া দা হ'ব, কাৰণ কিয় দা হ'ব? ইয়াত পৃথিৱী কথা কোৱা হৈছে, দ্য আৰ্থ। দ্য ছান অৰ্থাৎ সূৰ্য, ৰাইজেছ ইন ইষ্ট, যে সূৰ্যই কি কৰে? পূব ফালে উদয় হয়। এণ্ড ছেট ইন দি ৱেষ্ট, আৰু কি হয়? পশ্চিম মাৰ যায়, অৰ্থাৎ পশ্চিম ফালে মাৰ যায় আৰু পূব ফালে উদয় হয়। এতিয়া দা ছান কিয় হ'ল? ওপৰত দিয়াই আছে যে সূৰ্য, চন্দ্ৰ, পৃথিৱী আদিৰ নামৰ আগত কি হয়? দা ব্যৱহাৰ কৰা হয়। তাৰ স্কাই ইজ ব্লু, দি স্কাই ইজ ব্লু, যে আকাশখন নীলা। তাৰপিছত কি হ'ব? দ্য মুন গিভ লাইট এট নাইট, মুনে পোহৰ দিয়ে। অৰ্থাৎ মুন মানে কি? চন্দ্ৰ। চন্দ্ৰই কি কৰে? পোহৰ দিয়ে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যদি কি হয়, সূৰ্য, চন্দ্ৰ, পৃথিৱী আদিৰ নামৰ আগত কি হ'ব? দা হ'ব। কেতিয়াও বেলেগ আৰ্টিকল ব্যৱহাৰ নকৰিবা। ইয়াত কি কৰিবা? দাৰ ব্যৱহাৰ কৰিবা। থেংক ইউ ডিয়াৰ ষ্টুডেণ্ট। 3 নম্বৰ পইণ্টটো চোৱা। কোনো জাতি বা ধৰ্ম সম্প্ৰদায়ৰ নামৰ আগত কি হয়? আগত কি হ'ব? দা ব্যৱহাৰ কৰা হ'ব। ইয়াত কি হ'ব? দি হিন্দু, এইটো কি হ'ব? দি মুছলিম, এইটো কি? জাতি, হয়নে? দি খ্ৰীষ্টান, এইবোৰ জাতি। যিবোৰ জাতি আছে সেইবোৰৰ আগত কি হ'ব? দি ব্যৱহাৰ কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা, 4 নম্বৰ পইণ্টটো চোৱা। ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্য নামৰ আগত কি হয়? দা ব্যৱহাৰ কৰা হয়। কি হয়? যদি ধৰ্মগ্ৰন্থ আছে নাইবা পুৰণি মহাকাব্য আছে, তাৰ আগত কি ব্যৱহাৰ কৰা হ'ব? দাৰ ব্যৱহাৰ কৰা হ'ব। ইয়াত ৰামায়ণা ৱাজ ৰাইটেন বাই বাল্মীকি, ৰামায়ণা বাল্মীকিয়ে লিখিছিল। কি হ'ব? দি ৰামায়ণ হ'ব। দি কিয় হ'ব কোৱাচোন? ইয়াত ৰামায়ণা ধৰ্মগ্ৰন্থ, অৰ্থাৎ ৰামায়ণা ইংৰাজীত হৈছে ৰামায়ণা, ইয়াত অসমীয়াত হ'লে ৰামায়ণ। বাইবেল ইজ এ হোলি বুক ফৰ খ্ৰীষ্টান, অৰ্থাৎ খ্ৰীষ্টানসকলৰ বাইবেল হৈছে পবিত্ৰ গ্ৰন্থ। হোলি মানে পবিত্ৰ। এতিয়া চোৱা, দি বাইবেল হ'ব। কিয় বাইবেল হ'ব? গীতাও এটা ধৰ্মগ্ৰন্থ, ইয়াত দি ব্যৱহাৰ কৰা হ'ব। তাৰপিছত
ইয়াত ব্যৱহাৰ কৰা হ'ব দি মহাভাৰতো এটা ধৰ্মগ্ৰন্থ। দি কোৰাণ ইজ এ হলি বুক, মানে কোৰাণখন এটা ধৰ্মগ্ৰন্থ। কোৰাণ হৈছে মুছলমানৰ এক ধৰ্মগ্ৰন্থ, এইটো আমি সকলোৱে জানো। দেৰ ষ্টুডেণ্ট 5 নম্বৰ পইণ্টটো চোৱা, দিশৰ নামৰ আগত দা ব্যৱহাৰ কৰা হয়। দিশ অৰ্থাৎ দিশ কোনটো, পূব পশ্চিম উত্তৰ দক্ষিণ এইবোৰ যে দিশ আছে ইয়াৰ আগত দাৰ ব্যৱহাৰ কৰা হ'ব। ইয়াত প্ৰথম এক্সাম্পল চোৱা, দি ইষ্ট মানে পূব, দি ৱেষ্ট পশ্চিম, দি নৰ্থ উত্তৰ, দি সাউথ অৰ্থাৎ দিশ যদি আছে তোমালোকে দিশ দেখা পোৱা তাত দি আৰ্টিকল ব্যৱহাৰ কৰিবা। দিশৰ নামৰ আগত কি হয়, দি আৰ্টিকলৰ ব্যৱহাৰ হয়। কি আছে, ভাষাৰ নামৰ আগত দা নহয়, কি হয়, ভাষা যদি আছে ভাষাৰ নামৰ আগত কি নহয়, দা নহয়। কিন্তু ভাষাৰ নামৰ লগত লেংগুৱেজ শব্দটো থাকিলেহে কি হ'ব, দা হ'ব। তোমালোকে যদি ভাষা পোৱা, ভাষাৰ লগত কি নহয়, যদি লেংগুৱেজ শব্দটো নাই তাত কি কৰিব নোৱাৰিবা, দা আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰিবা। এছামিজ লেংগুৱেজ, এছামিজ লেংগুৱেজ, দি এছামিজ কিয় হৈছে, কাৰণ লেংগুৱেজ শব্দটো পিছত আছে। দি হিন্দী, ইয়াত দি হিন্দী নহ'ব, ইয়াত এইটো এটা ৰং হৈ আছে। ইয়াত কি হ'ব, দি হিন্দী লেংগুৱেজ, লেংগুৱেজ শব্দটো লগাই দিবা, লেংগুৱেজ শব্দটো লগাই দিবা তোমালোকে। তাৰপিছত দি ইংলিছ লেংগুৱেজ, ইংলিছ এটা ভাষা, সেইকাৰণে কি হ'ব, দা হ'ব। অৰ্থাৎ ভাষা যদিও আছে পিছত কি আছে, লেংগুৱেজ শব্দটো থকাৰ কাৰণেই ইয়াত দাৰ ব্যৱহাৰ কৰা হ'ব। ডিয়াৰ ষ্টুডেণ্টছ 7 নম্বৰ পইণ্টটো চোৱা, ঋতুৰ নামৰ আগত দা ব্যৱহাৰ নহয়। একেই কথা, দি ব্যৱহাৰ কৰা নহয়। যদি ঋতুৰ নামৰ লগত কি থাকিব লাগিব, ছিজন শব্দটো, ছিজন শব্দটো আছে, অৰ্থাৎ ছিজন শব্দটো থাকিলেহে তাত কি কৰা হ'ব, দাৰ ব্যৱহাৰ কৰা হ'ব। যদি মানে ঋতু আছে, ঋতুৰ নামৰ আগত তুমি কি কৰিব নোৱাৰিবা, দিৰ ব্যৱহাৰ কৰিব নোৱাৰিবা। যদি ঋতুৰ নামৰ লগত যদি ছিজন, সামাৰ, ইয়াত ছিজন আছে কাৰণে ইয়াত কি দিবা, দা দিবা, দি সামাৰ ছিজন। দ্বিতীয়টো চোৱা, দি উইণ্টাৰ ছিজন, দি মনচুন ছিজন, এনেকৈ যি আছে, যি যদি ছিজন শব্দটো থাকে ঋতুৰ নামৰ লগত তেতিয়া তুমি দি ব্যৱহাৰ কৰিব পাৰিবা। ষ্টুডেণ্টছ 8 নম্বৰ পইণ্টটো চোৱা, সাগৰ, উপসাগৰ, তাৰপিছত মহাসাগৰ, নদী, পৰ্বতশ্ৰেণী, বাতৰি কাকত, দ্বীপপুঞ্জ আৰু জাহাজ, ডাঙৰ যান বাহন, ট্ৰেইন আদিৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয়, দাৰ ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰথম এক্সাম্পলটো চোৱা, দি ৰাজধানী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ মানে কি, এটা ট্ৰেইন হয়। বি নম্বৰটো দি আছে, দি গংগা, গংগা এটা কি, নদী, দি গংগা, দি ব্ৰহ্মপুত্ৰ, দি গোদাবৰী এইবোৰ হৈছে নদী, ইয়াৰ আগত সদায় দা ব্যৱহাৰ কৰিবা। দি আছাম ট্ৰিবিউন, আছাম ট্ৰিবিউন কি হয়, বাতৰি কাকত, তাৰ আগতো কি হ'ব, দা ব্যৱহাৰ কৰা হ'ব। দি দৈনিক অসম, দৈনিক অসম হৈছে এটা বাতৰি কাকত। দি টাইটানিক, টাইটানিক এটা জাহাজ, জাহাজৰ নাম হয়নে, ইয়াৰ আগত দা ব্যৱহাৰ কৰা হ'ব। থেংক ইউ। আজি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে। আশা কৰোঁ তোমালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো চেণ্ড কৰিবা, যাতে তোমাৰ দ্বাৰা তোমাৰ বন্ধু বান্ধৱীসকলৰো হেল্প হয়। তুমি জানিলা মানে আনকো শিকাব লাগিব ন। আমাৰ শিক্ষাৰ যি প্ৰক্ৰিয়া এইটোৱেই যে নিজে জানিব লাগিব, পিছত আনক শিকাব লাগিব। পৰৱৰ্তী মূল্যৱান সময় দিছা, ইয়াৰ বাবেও তোমালোকৰ অশেষ ধন্যবাদ থাকিল। আশা কৰোঁ তোমালোকে অনাগত যি ভিডিঅ'সমূহ আনিম সেইবোৰ তোমালোকে চাই থাকিবা। আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ।